বিয়াক দিম বুলি ওলাই আহিছোঁ। কিন্তু একেবাৰে সাধাৰণ তাত আপত্তি কি আছে? যিটো কথা তুমি আজিলৈকে বুজি পোৱা নাই সেইটো তোমাক আনে বুজাবলৈ চেষ্টা কৰিছে। তাত বুজি পোৱাটো আপত্তি নাই নহয়। তোমাৰ কথাবোৰ আজি বেলেগ কোনো হৈছে। কি হৈছে কোৱাচোন? মোৰ একো হোৱা নাই। নহয়, কিবা এটা হৈছে। আজিলৈকে তুমি মোক এনেকুৱা ধৰণৰ কষ্ট কেতিয়াও কৰা নাছিলা। একো কথা একে নাযায় নহয়। তুমি বাৰু সলনি হৈছে নেকি এতিয়া? মই সলনি হোৱা নাই, কিন্তু মই বিচাৰো তুমি সলনি হোৱা। মানে এই সাধাৰণ কথাটো তুমি বুজি পোৱা নাই। তোমাৰ এই পাক লগা কথাবিলাক মই বুজি নাপাওঁ। এয়া পাকোৰ কথা নহয় নেকি? একেবাৰে সাধাৰণ কথা। জীৱনটো জীৱন হিচাপে জীয়াই থকা। তাৰমানে আজিকালি তুমি মোৰ এই কিতাপখনকো বেয়া পোৱা হ'ল। এই কিতাপখনত ভাল থাকিলে জীৱনটো নচলে নহয়। জীৱনটো চলাই নিবৰ কাৰণে বহুত কিবা কিবি বস্তুৱে প্ৰয়োজন হয়। সেইকাৰণে নিজকে প্ৰিপেৰেশ্যন কৰা। জীৱনটো জীৱন হিচাপে জীয়াই থকা। তুমি এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয়। আজি দেখিছো কথাবোৰ বেলেগ হৈ গৈছে। প্ৰতিটো বছৰে মোৰ পিছে নাথাকিবা। এদিন নিজে বেকুৰীয়া হৈ জীৱন মাতৰ ছন্দ বিচাৰি নাপাবা। বুজিছো। তাৰমানে মোৰ ভাল পোৱা আৰু আমাৰ ভাল পোৱা এইবিলাক তুমি বেয়া পোৱা হ'লা? বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। ঘৰৰ আপত্তি স্বত্বেও মই তোমাক ভাল পাই আহিছোঁ। দাদা ছয় থাপৰ খাই মই তোমাৰ ওচৰলৈ দৌৰি আহিছোঁ। মানে দাদাই আজিও তোমাক আৰু কিমান দিন মই ঘৰখন লগত প্ৰতিবাদ কৰিলোঁ। ইমান দিন তোমাৰ সদায় মই উৎসাহিত কৰিলোঁ। তোমাৰ বিষয়ে ক'বলৈ এটলিষ্ট মিনিমাম যোগ্যতাটো খিনিতো থাকিব লাগিব। তেতিয়াহে ঘৰৰ মানুহখিনি মোৰ ওচৰত ভৰি তল পৰিছে। তাৰমানে ক'ব খুজিছা মোৰ কোনো যোগ্যতা নাই? মই এটা অকৰ্মণ্য? আবেগেৰে সকলো কথা নহয়, প্ৰেক্টিকেল হ'বলৈ শিকা। এই প্ৰেক্টিকেল। হিয়া! হিয়া! এইবোৰ একো কি কৈছে গ'ল? মোৰ সঁচাকৈ যোগ্যতা নাই নেকি? মই সঁচাকৈ অকৰ্মণ্য নেকি? মই মোৰ যোগ্যতাখিনিৰ কাৰণে কি কৰিব লাগিব? মই মোৰ যোগ্যতাখিনিৰ কাৰণে